আৰক্ষীৰ হাতত DNLA লিংমেন আটক লগতে ৰাজীৱ দাউলাকাপুৰ নামৰ ধৃত লিংমেনজনৰ আৰক্ষী গুলিভৰ্তি .22 পিষ্টল আৰু মোবাইল এটা হেণ্ডছেট সহ ধনশিৰি ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা আটক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এখন উচ্চ পৰ্যায়ৰ দল মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্ত পৰিভ্ৰমণ লাংহেম্পি খেলপথাৰ ৰাজহুৱা সভা CM তুলিৰাম ৰংহাঙলৈ চচেং আমৰেং সীমান্ত উন্নয়নৰ তদৰ্থ কমিটিৰ স্মাৰক পত্ৰ প্ৰদান দহমকাত খেতিয়কসকলক মাছৰ পোনা আৰু তামোলৰ পুলি বিতৰণ অনুষ্ঠান হিতাধিকাৰী খেতিয়কসকলৰ মাজত 10,000 মাছৰ পোনা আৰু 10,000 তামোলৰ পুলি বিতৰণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ ধনশিৰি ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰে ডিমাছা লিবাৰেশ্যন আৰ্মি চমুকৈ DNLA লিংমেনক আৰক্ষীয়ে ধৃত লিংমেন ৰাজীৱ দাউলাকাপু বয়স 35 নামৰ লোকজনৰ পৰা উদ্ধাৰ কৰে গুলি ভৰ্তি .22 পিষ্টল সহ এটা হেণ্ডছেট এক বিশ্বস্ত সূত্ৰৰ পম খেদি ধনশিৰি উপ আৰক্ষী চকীৰ অন্তৰ্গত ধনশিৰিত অভিযান চলাই ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰে DNLA লিংমেন ৰাজীৱ দাউলাকাপুক ধনশিৰি খেৰাবাৰীৰ নিবাসী বিজয় দাউলাকাপুৰ পুত্ৰ ৰাজীৱ দাউলাকাপুৰ 5 ছেপ্টেম্বৰ আটক হোৱা ঘটনাই সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য এই ঘটনাই প্ৰমাণ কৰিছে ডিমাছা লিবাৰেশ্যন আৰ্মি সক্ৰিয়তাৰ কথা গঠনৰ সাসপেক্টৰ সংগঠনৰ নামটো DNLA কি পাইছে গাড়ীত পিস্তল পাইছে বোলে স্যার আপুনি জড়িত আছে না মই জড়িত নাই স্যার কি পিস্তল আছে 9mm আছে বুলি কৈছে কেতিয়া ধৰিছে আপোনাক যোৱাকালি 6:20 6:30 বা 6:50 সংগঠনটো আপুনি চিনি পায়নে মই স্যার চিনিটো স্যার কি কম স্যার প্ৰায় মানুহে কৈ থাকে কিন্তু স্যার দেখাও নাই আজিলৈকে মানে আপুনি ক'ব বিচাৰিছে আপোনাক সাসপেক্ট हाँ सर मैं तो ऑटो ड्राइवर है सर किशोर मानुबिला कास्टमार बहि থাকে सर मैं तो आगत चलाई লৈ গৈ থাকে যেতে খেৰবাৰৰ পৰা মানুহ উঠাইছো আনিছো ষ্টেচনত নমাইছো যেতে টকাটো লৈ আছিল পুলিচে গৈ ফেলে দৌৰিছে মোৰ গাড়ীত আন এটা মানুহ বহি আছে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসন যথেষ্ট সতৰ্কতা তথা সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তা আছে নহলে সমাজত অশান্তি তথা সন্ত্ৰাসৰ বিষ বাষ্প বিয়পিবলৈ সময় নালাগিব মংগলিংহি ৰিপৰ্ট কাট নিউজ মেঘালয় আৰু পশ্চিম কাৰ্বি আংলং সীমান্ত এলেকাত বিশেষকৈ টাপাত লাংকে ৰয় খান্দলি মকৈৰাম অঞ্চলৰ ৰাইজে বিগত দীৰ্ঘ বছৰে অন্তৰহীন সমস্যাত ভুগি আহিছে সীমান্ত অঞ্চলৰ ৰাইজে সীমান্ত ৰক্ষাৰ বাবে নিজা ববিয়াকৈ বিভিন্ন সময়ত যুঁজ দি আহিলেও সীমান্ত অঞ্চলৰ প্ৰকৃত সীমা সম্বন্ধীয় স্পষ্ট জ্ঞানৰ অভাৱ হেতুকে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ প্ৰতিহত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈ আহিছে অঞ্চলটোত চুবুৰীয়া খাচিয়া দুৰ্বৃত্তই পথাৰৰ পৰা শস্য কাটি নিয়া হাবি অঞ্চলৰ পৰা মূল্যৱান গছ কাটি নিয়া আদি যেন সীমান্ত অঞ্চলৰ নিত্য নৈমিত্তিক ঘটনা যাৰ ফলত সেউজীয়া বনাঞ্চল টকলা হৈ পৰিছে যি কি নহওক সীমান্তবাসী ৰাজ্যৰ অনুৰোধ ৰক্ষা কৰি পৰিষদে ইতিমধ্যে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটিয়ে এই সন্দৰ্ভত তদন্ত কৰিবলৈ যায় যোৱা 5 ছেপ্টেম্বৰত পৰিষদে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটিৰ অধ্যক্ষ প্ৰদীপ ৰংপিৰ নেতৃত্বত দলটোৱে সীমান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বিভিন্ন সমস্যা তথা অভাৱ চাক্ষুষ পৰিদৰ্শন কৰে দলটিৰ লগত লগে ভাগে যায় পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমান আৰক্ষী অধীক্ষক মৃণাল কুমাৰ তালুকদাৰ সহ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক দল সমস্যাৰে জৰ্জৰিত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি আহি দলটিয়ে লাংহেম্পি খেলপথাৰত এক বিশাল ৰাজহুৱা সভাত মিলিত হয় আৰু সীমান্ত অঞ্চলৰ এলেকা উন্নয়নৰ বিভিন্ন দিশসমূহ আলোচনা বিলোচনা কৰে উল্লেখ্য যে এইখন সভাতে চচেং আমৰেং সীমান্ত উন্নয়ন তদৰ্থ কমিটিয়ে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ হাতত প্ৰদান কৰে আনহাতে প্ৰদান কৰা এই স্মাৰক পত্ৰখনত ইতিমধ্যে দুৰ্বৃত্তৰ দ্বাৰা নষ্ট হোৱা সীমান্তৰ খুঁটা পুনৰ স্থাপন
সীমান্ত উপ আৰক্ষী চকী স্থাপন, বেংকৰ শাখা স্থাপন, সীমান্তৰ শিক্ষিত যুৱক যুৱতীসকলক চৰকাৰী চাকৰি নিযুক্তি, চচেং ইংলিছ হাইস্কুল আৰু ৰিটেন ইংলিছ হাইস্কুল দুখনৰ শীঘ্ৰে প্ৰাদেশিকৰণ আদি কেইবাটাও দাবী উল্লেখ কৰে। Ini itu mesti high court committee itu aslian अच्छा पुलिस orang yang kepikiran tinggal di itu lagi itu pasal pada apa ni itu keko block 1 area bang itu long lo dak long lo ningkoi bibita tu hekti tekan kibir itu pasal lakat tu kabe ni itu otot meeting dukan bahwa siam kami itu lakat tu kabe lakukan itu pasal kita tuni pada soal problem kita solve itu सरकार में से तमें वो असम सरकार फंडा में मेघालय सरकार फंडा नहीं तो किडिंग सी लद्दाख हवा विकेट को ब्लॉक वाला हवा तो अखोई सोलाम वाला काई सी फंडा का जो प्रॉब्लम फंसी नहीं तो बहुत ही नाम लोग लिखते हालत तो मुझे लंदन में लोग लिखते हैं इली तुम के हालत 51% सी तुम लंदन में होते मेघालय लपेन असम सरकार हालत सो हो सर्वे ऑफ इंडिया दी हालत सो टेक्निक কমিটিৰ অধ্যক্ষ তথা কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে কাৰ্বি সাহিত্য পৰিষদত এইসমূহ দাবী সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা তথা বিবেচনা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। মহামায়া পৰিষদ সমষ্টিৰ ডকমকাত খেতিয়কসকলৰ মাজত বিতৰণ কৰে মাছৰ পোনা আৰু তামোলৰ পুলি। পৰিষদৰ কাৰ্যবাহী পৰিষদৰ সদস্য লুনচিং টেৰণৰ পৌৰোহিত্যত সদস্যগৰাকীৰ গৃহ চোতালত আয়োজিত এক বিশেষ সভাৰ জৰিয়তে খেতিয়কসকলক আনুষ্ঠানিকভাৱে বিতৰণ কৰে 10,000 মাছৰ পোনাৰ লগতে বিতৰণ কৰে 10,000 তামোলৰ পুলি। মাছৰ পোনা আৰু তামোলৰ পুলি বিতৰণ অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে মুখ্য অতিথি বিজেপিৰ ৰাজ্যিক পৰ্যবেক্ষক অৰ্চন ৰংপি RSSৰ প্ৰচাৰক হাৰসিং তেৰণকে ধৰি মহামায়া পৰিষদৰ VDC অধ্যক্ষ হাৰসিং ইংলেং, ডকমকা পৌৰসভাৰ বীৰেন সিং তেৰণ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। অতিথিসকলে অনুষ্ঠান উপস্থিত ৰাইজৰ মাজত মাছৰ পোনা আৰু তামোলৰ পুলি বিতৰণ কৰে। কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে মুখ্য অতিথি হিচাপে দিয়া ভাষণ প্ৰসংগত মাছ খেতিৰে কেনেকৈ খেতিয়কসকলে নিজে লাভান্বিত হৈ স্বাৱলম্বী হোৱাৰ লগতে আৰ্থ সামাজিক উন্নয়নত অৰিহণা যোগাব পাৰে তাক সবিস্তাৰে দাঙি ধৰে। আমাৰ নিয়মতো জুলাই আৰু অক্টোবৰৰ ভিতৰত আমি মাছৰ পোনা দিব পাৰে। কাৰণ কিয় দেৰি হৈছে এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে আমি এইটো বস্তু অনাটো ভাৰৰ পৰা আনিছোঁ। ভাৰৰ মানে বেছি নহয়, আমাৰ দুবকা নিৰ্মাণ পৰা আনা আমাৰ নিজস্ব আমাৰ কৃষিকাৰ্যত আমাৰ চেষ্টা কৰিছোঁ হেচাৰি। আপোনালোকে জানে যে পশ্চিম কাৰ্বিআংলঙত আপোনাৰ ডাইনামা বুলি এটা বিল আছে। আমি বহুত দিনৰ পৰা কৃষিকাৰ্যত মাছৰ পোনা ওলা আমি কৰিছোঁ। তাৰপাছত 1994 হোৱাৰ পৰা আজি পৰ্যন্ত কৰিব পাৰে। 1994 হ'লে আজিতো 2019 হৈ গ'ল, 25 বছৰ হৈ গ'ল, কিন্তু কিয় কৰিব পাৰে ভাৰৰ পৰা আমি তামোল পুলি দিয়া হ'ব। স্পেচিয়েলি এইটো যোৱাবাৰ MP নিৰ্বাচনৰ আগত আমি CM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম বুলি আমি বিভিন্ন ঠাইত যিবিলাক ইণ্টেৰিয়ৰ জেগাত সেইবিলাক ইণ্টেৰিয়ৰ জেগাত আমি মিটিং কৰিছিলোঁ। সেই সময়ত ৰাইজৰ লগত আলাপ আলোচনা কৰোঁতে আমাৰ CM মহোদয়ে প্ৰতিশ্ৰুতি দিছিল স্পেচিয়েলি আমাৰ মহামাৰীৰ কাৰণে মুকাচাং, এই মুকাচাঙৰ কাৰণে এই পুলিটো দিয়া হৈছিল। তথাপিও আমাৰ যিহেতু আমি সকলোৱে দলৰ কাম কৰিছে, হয়নে নহয়, আমাৰ চৰকাৰ অহাৰ আমি সকলোৱে লৈ যায়। পিছত আমাৰ পাৰ্টি যেতিয়া আমাৰ দলৰ মিটিং চিটিং হ'ব নহয়, মই কম মামুকৰ পুখুৰীৰ পৰা মাছ দুটামান লৈ আনিবি, দিব পাৰিব।
আৰু লগতে অহা বছৰৰ পৰা খেতিয়ক ৰাইজে সময়মতে মাছৰ পোনা লাভ কৰিব বুলিও বক্তব্যত প্ৰকাশ কৰে Anggarma apa kami bisa dipermepkan alok tin konsen kita okoso api ojo. Ini lepas bangkan tung dampang dari koreksi siam sal bersih. Nor bangka alok tin MC konsen kita pada ada fikir untuk itu opini lo Muhammad alok ini kita ada program sekarang. Kapangnya aron ke departemen long bidas ke long ji kita kapangnya kapangreng aron abangke okoso bayar san lo. Okoso lopik boleh okey bukan ini jadi sipan pada baru nak capture sih karena option itu ni tersali ini benda karena dan di jasa banget besari ada permen nanti kalau masih lonya apa sih di dalam itu sih lagi ni itu hotel di permen tu nanti training itu ani si bani orang training masih itu sih kenapa sob dong teh ada training ini kalau tak training lo sih di jasa di alam ke bangkok ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ দুমাহ ধৰি অনুসন্ধান পোৱা নাই চাৰ্চিনত উৰ্ফে কাংবুঢ়া টিচৰ অনেক বিচাৰ খোচাৰ কৰিও অনুসন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে তাৰাবাসা এম ই স্কুলৰ 6মান শ্ৰেণীৰ ছাত্ৰ চাৰ্চিনত ডিফুলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত তাৰাবাসা মহিৰাম ৰংপি গাঁৱৰ নিবাসী আদিচন টিচু আৰু হোমচিৰা টেৰাংপিৰ পুত্ৰ চাৰ্চিনত ঘৰৰ পৰা ওলাইছিল যোৱা 7 জুলাই তেতিয়াৰে পৰা অনুসন্ধান হৈ আছে কিশোৰজন পৰিয়াল তথা আৰক্ষীয়ে মিলি ডিমাপুৰ গুৱাহাটী আৰু ডংকামুকাম হাৱাইপুৰ আদি স্থানত অনুসন্ধান কৰিও বিফল হৈছে পুত্ৰ চাৰ্চিনতৰ অনুসন্ধান কৰি নেপাই শোক আৰু বেজাৰৰ চকুৰে বাট নেদেখা হৈছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে শুভাকাংক্ষী ব্যক্তিসকলক অনুৰোধ কৰিছে যে কোনোৱে কিশোৰজনক ক'ৰবাত দেখিলে লগে লগে টিভি স্ক্ৰীনত দিয়া 9305085408 6000106908 এই মোবাইল নম্বৰ যোগে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পুত্ৰ চাৰ্চিনতৰ অশেষ অনুসন্ধান কৰিও নেপাই চকুলোৰে বাট নেদেখা হৈছে শোকাকুল পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক সময় হৈছে এডিচনৰ বাণিজ্যিক বিৰতিৰ Cloret Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Cloret Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse.
Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Difu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আন বছৰৰ দৰে এইবাৰো দেশজুৰি পালন কৰা 58 সংখ্যক শিক্ষক দিৱসৰ অনুষ্ঠানটি দিলাই আৰু হিটিপিটো উলহ মালহেৰে পালন কৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে দিলাই চেৰডিহুন ইংলিছ হাইস্কুল দিলাই হায়াৰ ছেকেণ্ডাৰী স্কুল ক্লিয়াৰডাপ ইংলিছ হাইস্কুলত শোভাযাত্ৰা আৰু নৃত্য গীতেৰে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই বিশেষ দিনটো পালন কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে সন্মানেৰে শিক্ষাগুৰুসকলক সৰু সৰু উপহাৰৰ টোপোলাৰে শ্ৰদ্ধা যাচে উল্লেখ্য শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ইভেঞ্জেলিষ্ট জিৰেন ৰংপিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে দিলাই হায়াৰ ছেকেণ্ডাৰী স্কুলত পোৱা ভাগত ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰা বাহিৰ কৰে আৰু দিনৰ ভাগত অনুষ্ঠিত সভাত নৃত্য গীতেৰে অনুষ্ঠিত হয় 58 সংখ্যক শিক্ষক দিৱসৰ অনুষ্ঠান দিলাই ক্লিয়াৰডাপ ইংলিছ হাইস্কুলত কেএছএ সভাপতি নবীন ৰংপি সম্পাদক বিক্ৰম ক্ৰয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষক দিৱসৰ গুণাৰ্থ সন্দৰ্ভত আলোকপাত কৰি ভাষণ আগবঢ়ায় The Gangbura Union as well as today our chief guest of honor. I'd like to thank our Madam Lily Terangpi who came and exhorted us very nicely and this student body as well as leaders, our elders, they have promised that they will try to lift this blockade. They will try to remove this blockade. So I am hoping that they will be able to do it soon. শিক্ষক দিৱসৰ উপলক্ষে আয়োজিত কৰা এই সভাখন স্কুলখনৰ প্ৰধান শিক্ষক জেমছন ইংকে উদ্বোধন কৰে তব ভিছনেৰী ৰেচিডেন্সিয়েল স্কুল 10 মাইলতো উলহ মালহেৰে পালন কৰে শিক্ষক দিৱসৰ অনুষ্ঠান কণ শিশুসকলৰ নৃত্য গীতৰ মাজেৰে অনুষ্ঠিত এই অনুষ্ঠানত চেম্বাৰ অফ কমাৰ্চ অফ কাৰ্বি আংলঙৰ অধ্যক্ষ আগষ্টিন ক্ৰামছাও অংশ লয় মংগলিনী ৰিপৰ্ট কাট নিউজ দেশজুৰি পালন কৰা 58 সংখ্যক শিক্ষক দিৱস উপলক্ষে চিনথং চাৰ্চিং বংৰুং একাডেমী এলপি স্কুলতো উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় চিনথং লেমছৰ উদ্যোগত চিনথং ইংলিছ এলপি স্কুলত আয়োজিত এই অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীসকলক সন্মানসহ আদৰণি কৰে আজিৰ শিশু হৈছে দেশৰ ভৱিষ্যতৰ নাগৰিক আৰু শিক্ষক তথা শিক্ষয়িত্ৰীসকল হৈছে আমাৰ ভৱিষ্যতৰ নাগৰিকক সুশিক্ষাৰে উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলা গতিকে সুব্যক্তি গঢ়া খনিকৰ স্বৰূপ শিক্ষক তথা শিক্ষয়িত্ৰীসকলক উপযুক্ত আদৰ তথা সন্মান এই বিশেষ দিনত যাচিবলৈকে চিনথং চাৰ্চিং বংৰুং এলপি স্কুলত এই বিশেষ আয়োজন কৰা হয় Mesema hostel dulu pulangka, anke Don Bosco pada dak salon itu. Dak salon itu. Nasi dak bangke,
textile atumsi dake thanangko lapa na swa school banke niligama thake radom se na kiradun no polorangke non se la som yong yong an moneng isipana banke tada kapit thip চিনথং লেম্পছৰ অধ্যক্ষ লং সিং ক্ৰ আৰু সম্পাদক চাৰ সিং হানছে ক্ৰমে আগভাগ লৈ অনুষ্ঠান সফল কৰি তোলে শিক্ষক শিক্ষয়িত্ৰীসকল উপযুক্ত শ্ৰদ্ধাও সন্মান যাচিবৰ বাবে আয়োজন কৰা সভাত কণ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সুন্দৰ আৰু আকৰ্ষণীয় নৃত্যই সকলোকে আপ্লুত কৰি তোলে চিনথঙৰ পৰা বিশেষ প্ৰতিবেদন কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ